Hello friends, welcome to my YouTube channel Assam.step and Earn. মোৰ নাম সঞ্জু ভূঞা এণ্ড মই আপোনালোকৰ বাবে লৈ আহিছোঁ টেকন'লজিৰ সৈতে জড়িত কিছুমান এনালাইটিষ্ট ভিডিঅ'। যি ভিডিঅ'সমূহে আপোনাক বহুতো ক্ষেত্ৰত হেল্প কৰিব, লগতে পাৰ্ট টাইম ইনকম কৰাটো হেল্প কৰিব। চ' সেই উদ্দেশ্যলৈ আজি মই মোৰ দ্বিতীয়টো ভিডিঅ' আপোনালোকৰ আগত লৈ আহিছোঁ, যাৰ মূল বিষয়টো হৈছে যে আমি এমাজনৰ এছ'চিয়েট হৈ কি ধৰণে ঘৰত বহি মাহেকত 10,000 পৰা 50,000 টকালৈকে ইনকম কৰিব পাৰোঁ। চ' সেই উদ্দেশ্যলৈ আজি মোৰ এই ভিডিঅ'টো আপোনালোকৰ আগত লৈ আনিছোঁ। চ' মোৰ সকলো প্ৰচেছ কেনেকৈ কি কৰিব লাগে মই মোৰ মোবাইল স্ক্ৰীণত আপোনালোকক লৈ গৈ পিনি দেখুৱাই দিম। চ' আপোনালোকৰ মাজতে হয়তো বহুতে নাজানিব পাৰে যে এমাজনৰ এছ'চিয়েট মানে কি। সাধাৰণতে ক'ব পাৰি যে এক কিচিমৰ ৰিচেলাৰ যিয়ে এমাজনৰ প্ৰডাক্টখিনি ৰিচেল কৰাত সহায় কৰে আৰু ঘৰত বহি কিছু টকা উপাৰ্জন কৰিব পাৰে। চ' মই এই একাউণ্টটো কেনেকৈ ক্ৰিয়েট কৰিব লাগে সকলো প্ৰচেছ এতিয়া মই মোবাইল স্ক্ৰীণত দেখুৱাই দিম। চ' তেনে বলক মোৰ মোবাইল স্ক্ৰীণলৈ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া মই মোৰ মোবাইল স্ক্ৰীণলৈ আহি গৈছোঁ। আপোনাক এতিয়া মই সকলো প্ৰচেছিং ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। চ' মই মোৰ এতিয়া যিটো ক্ৰম ব্ৰাউজাৰ, সেই মোৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ম। চ' প্ৰথমে মই ছিলেক্ট কৰি লৈছোঁ ক্ৰম ব্ৰাউজাৰটো। ঠিক আছে, প্ৰথমে আপুনি ক্ৰম ব্ৰাউজাৰ যোৱাৰ পাছত যিটো চাৰ্চ বক্স নেকি, চাৰ্চ বক্সত টাইপ কৰিব www.amazon.in। ঠিক আছে ফ্ৰেণ্ডছ, ভালকৈ চাব, www.amazon.in। অ'কে, টাইপ কৰাৰ পাছত আপুনি ক্লিক কৰিব, চাৰ্চ কৰিব। ঠিক আছে, চিম্পলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত আপোনাৰ এনেকুৱা এটা পেজ খোল খাব। ঠিক আছে ফ্ৰেণ্ডছ, খোল খোৱাৰ পাছত আপুনি ওপৰত চাইছে কাৰ চিন এটা আছে, সেই কাৰ চিনটো আপোনাৰ তাত 3 ডট দেখুৱাব। চ' তাত প্ৰথমে ছিলেক্ট কৰিব। তাৰপাছত ছিলেক্ট কৰাৰ পাছত যিটো ডেস্কটপ ছাইট আছে লিখা, সেই ডেস্কটপ ছাইটটো অ'পেন কৰি ল'ব। মোৰ ইয়াত কৰা আছে, সেইকাৰণে মই এতিয়া নকৰোঁ। সৰি ফ্ৰেণ্ডছ, এতিয়া মোৰ যিটো ডেস্কটপ ছাইট অ'পেন হৈ গৈছে। এতিয়া আপুনি চাইছে ডেস্কটপ ছাইট অ'পেন কৰাৰ পাছত সেইটো মোৰ যিটো স্ক্ৰীন লেপটপৰ ঠিক সেইদৰে হৈ গৈছে। এতিয়া চ' মই তললৈ স্ক্ৰল ডাউন কৰি থাৰ্ড লাইনত তলত আপুনি চাব তাত লিখা আছে বিকেম এন এফিলিয়েট। ঠিক আছে, জুম কৰি চাব পাইছে, বিকেম এন এফিলিয়েট আছে। চ' সেই বিকেম এন এফিলিয়েট সেইটো ক্লিক কৰিছোঁ। সেইটো চাইছে আপুনি, মোৰ নিউ পেজ এটা অ'পেন আছে। ইয়াত চাইছে আপুনি জইন নাও ফৰ ফ্ৰী লিখা আছে, জইন নাও ফৰ ফ্ৰী তাত ক্লিক কৰিছোঁ। মই ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ অ'পেন হৈছে। যিহেতু মোৰ আগতে ইয়াত একাউণ্ট ৰেজিষ্টাৰ কৰা আছিলে, চ' মই এতিয়া আপোনাক আকৌ এবাৰ ৰেজিষ্টাৰ কৰি দেখুৱাম। সেইকাৰণে চ' মই এটা নিউ একাউণ্ট ক্ৰিয়েট কৰিম এমাজনত। চ' মই এতিয়া বটনটো ক্লিক কৰিছোঁ। এতিয়া আপুনি ফ্ৰেণ্ডছ ইয়াত দেখি পাইছে ক্ৰিয়েট ইয়ৰ এমাজন একাউণ্ট বুলি এটা অপশ্যন ওলাই আহিছে। ঠিক আছে, আপোনাৰো ঠিক এনেকুৱাই ওলাই আহিব ক্ৰিয়েট ইয়ৰ এমাজন একাউণ্ট। চ' চিম্পলি মই সেই তাত ক্লিক কৰি দিম। ঠিক আছে ফ্ৰেণ্ডছ, মই এতিয়া ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে ইয়াত এটা পেজ খোল খাইছে, য'ত নেকি আপোনাৰ আপোনাৰ সম্পূৰ্ণ নামটো, লগতে ইমেইল ID এটা আৰু 6 ডিজিটৰ যিটো পাছৱৰ্ড, সেই 6 ডিজিটৰ পাছৱৰ্ডটো আপুনি ইয়াত এড কৰিব লাগে। ঠিক আছে ফ্ৰেণ্ডছ, চ' মই চিম্পলি মোৰ নামটো ইয়াত এণ্টাৰ কৰি দিছোঁ। তাৰপাছত ইমেইল এড্ৰেছত মোৰ যিটো ইমেইল এড্ৰেছ সেইটো মই ইয়াত এণ্টাৰ কৰি দিম। ইমেইল এড্ৰেছ এণ্টাৰ কৰাৰ পাছত মই এটা 6 ডিজিটৰ পাছৱৰ্ড ছিলেক্ট কৰি লৈছোঁ। এইটো আপুনি নিজে বনাই ল'ব পাৰিব পাছৱৰ্ডটো নিজৰ ইচ্ছামতে 6 ডিজিটৰ। চ' ইয়াত পাছৱৰ্ড এগেইনত মই আকৌ সেই পাছৱৰ্ডটোকে এগেইন টাইপ কৰি দিছোঁ। তাৰপাছত এই ক্ৰিয়েট ইয়ৰ এমাজন একাউণ্টত ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ লগে লগে আমি এমাজনৰ যিটো এছ'চিয়েটৰ প্ৰথম পেজ, সেই প্ৰথম পেজতে আমি এতিয়া গৈছোঁ। চ' ইয়াত চাই যে মোৰ যিহেতু আগতে ID লগ ইন কৰি থোৱা আছিলে, চ' সেইকাৰণে মই ইয়াত ডিফাৰেণ্ট এড্ৰেছটো ছিলেক্ট কৰিম, যাতে মই আপোনালোক আকৌ ষ্টাৰ্টিঙৰ পৰা দেখুৱাব পাৰিম যে প্ৰথমৰ পৰা কেনেকৈ কৰিব লাগে।
বা ষ্টেপ বাই ষ্টেপ। চ' মই এতিয়া ইয়াত চিম্পলি ৰেফাৰেঞ্চ এড্ৰেছটো ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে চাইছে ফ্ৰেণ্ডছ, আপোনালোকৰো ছেম তেনেকুৱা এটা প্ৰথম পেজত এনেকুৱা ফিল আপ কৰিবলৈ আহিব। চ' ইয়াত মই চিম্পলি মোৰ নামটো অৰ্থাৎ আপুনি ইয়াত নিজৰ নামটো লগতে এড্ৰেছ, চিটি আৰু ফোন নম্বৰ দি পেলি আপোনাৰ সেই সকলোখিনি ফিল আপ কৰি দিব। ইয়াত মই মোৰ নামটো টাইপ কৰি লৈছোঁ, প্ৰথমে টাইপ কৰি লৈছোঁ সঞ্জু ভূঞা। তাৰপাছত সেইটো এড্ৰেছ লাইন, ইয়াত এড্ৰেছত মই লিখি দিছোঁ ভিলেজ দয়াংটি ষ্টেট। চ' ইয়াত মই ভিলেজ দয়াংটি ষ্টেট, যিহেতু মই দয়াং ষ্টেটৰ পৰা বিলং কৰোঁ। চ' মই ভিলেজ, আপোনালোকে য'ত বাস কৰে সেই ঠাইডোখৰৰ যিটো এড্ৰেছ সম্পূৰ্ণ ইয়াত দি দিব। এড্ৰেছ ইয়াত এড্ৰেছ লাইন 1, এড্ৰেছ লাইন 2, 3 বুলি দিয়া আছে। চ' আপোনাৰ ইচ্ছা, এতিয়া যদি আপুনি তিনিওটা ফিল আপ কৰিব বিচাৰে তো ফিল আপ কৰিব পাৰে, আৰু যদি এটা ফিল আপ কৰিব বিচাৰে তো এটাই কৰিব পাৰে। চ' তাৰ পৰা এটা মই কথা ক'ব বিচাৰোঁ যে ভিডিঅ'টো হয়তো অলপ দীঘলীয়া হ'ব পাৰে ফ্ৰেণ্ডছ, কিন্তু মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই গৈ আছোঁ, যাতে আপুনি যেতিয়া আপোনাৰ যি একাউণ্টটো ক্ৰিয়েট কৰিব, আপুনি অকণো যাতে প্ৰব্লেম ফেচ কৰিব নাপায়। চ' সেইকাৰণে মই ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ দেখুৱাই গৈ আছোঁ। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো অকণো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব, যাতে আপুনি যাতে সেই একাউণ্টটো ক্ৰিয়েট কৰিব চ' অকণো প্ৰব্লেম ফেচ কৰিব নাপায়। চ' মই ইয়াত মোৰ ষ্টেট যিটো আছে, ষ্টেট আসামটো চিলেক্ট কৰি টাইপ কৰি দিম। লগতে ইয়াত পষ্টেল কোড যিটো আছে মোৰ এৰিয়াৰ, আপোনালোকৰ যিটো এৰিয়াৰ পষ্টেল কোড, সেই পষ্টেল কোডটো ইয়াত এণ্টাৰ কৰি দিব। ইয়াত যিহেতু মোৰ পষ্টেল কোডটো এতিয়া মই এণ্টাৰ কৰি আছোঁ। কাণ্ট্ৰি অলৰেডি ইণ্ডিয়া আহি গৈছে। এতিয়া ইয়াত চাইছে ফ্ৰেণ্ডছ, ইয়াত মোৰ যিটো মোবাইল নম্বৰ সেইটো ইয়াত মই এতিয়া এণ্টাৰ কৰি দিম। ঠিক আছে ফ্ৰেণ্ডছ, চ' মই এতিয়া মোৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰি আছোঁ। এণ্টাৰ কৰাৰ পাছত এইটো চাইছে আপুনি, হু ইজ দ্য মেইন কণ্টেক্ট ফৰ দ্য একাউণ্ট, এইটো দ্য পে লিষ্ট এভাৱে থাকিব দিব। আৰু ইয়াত তলত চাইছে ফৰ US পাৰ্চেছত ন বুলি ক্লিক কৰি দিব ইয়াত। ঠিক আছে ফ্ৰেণ্ডছ, ক্লিক কৰাৰ পাছত ইয়াত নেক্সট বটন যিটো আছে সেইটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আমি এমাজন এছ'চিয়েটৰ দ্বিতীয় পেজলৈ গুচি যাম। ঠিক আছে, এতিয়া ফ্ৰেণ্ডছ আহি গৈছোঁ আমি নেক্সট পেজলৈ। ইয়াত আপুনি আপোনাৰ যিটো ফেচবুক বা ইনষ্টাগ্ৰামৰ প্ৰফাইল লিংক আছে, সেই লিংকটো কপি কৰি আনি ইয়াত পেষ্ট কৰি দিব ফ্ৰেণ্ডছ। ঠিক আছে, ইয়াত ৱেবছাইট লাইভ দেখি আপুনি অকণো ভয় খাব নালাগে। আপুনি জাষ্ট আপোনাৰ যিটো ইনষ্টাগ্ৰাম বা ফেচবুক একাউণ্ট আছে তাৰ প্ৰফাইল লিংকটো কপি কৰি আনি ইয়াত পেষ্ট কৰি দিব আৰু এড বটনটো প্ৰেছ কৰি দিব। চ' ঠিক সেইধৰণে মই এতিয়া মোৰ যিটো ফেচবুক একাউণ্ট আছে সেইটো মই অ'পেন কৰিম আৰু তাৰ পৰা যিটো মোৰ প্ৰফাইল লিংক সেইটো কপি কৰি আনি ইয়াত পেষ্ট কৰি দিম। ঠিক আছে ফ্ৰেণ্ডছ, চ' মই মোৰ ফেচবুক একাউণ্টলৈ গৈছোঁ। ঠিক আছে, তলত চাইছে কপি লিংক টু প্ৰফাইল, কপি কৰিছোঁ। এতিয়া ইয়াত মই পেষ্ট কৰি দিম। ঠিক আছে, মোৰ ফেচবুক একাউণ্টৰ যিটো প্ৰফাইল লিংক মই পেষ্ট কৰি দিম আৰু এড বটনটো প্ৰেছ কৰি দিম। ঠিক আছে, চাইছে ফ্ৰেণ্ডছ, এইটো ইয়াত একচেপ্ট কৰি লৈছে। তাৰপিছত নেক্সট বটনটো প্ৰেছ কৰি দিম। প্ৰেছ কৰি দিয়াৰ লগে লগে ইয়াত চাইছে ফ্ৰেণ্ডছ, আমি এতিয়া নেক্সট পেজলৈ গুচি গৈছোঁ। ইয়াত চাইছে আপুনি। ঠিক আছে ফ্ৰেণ্ডছ, ইয়াত আপুনি প্ৰথমে আপোনাৰ যিটো ষ্ট'ৰ আই ডি, আপুনি সেই ষ্ট'ৰ আই ডিটো আপুনি ক্ৰিয়েট কৰি ল'ব। ইয়াত আপোনাৰ নামৰ লগত আপুনি দুটামান সংখ্যা দি, যি সংখ্যা যাতে আপোনাৰ অলপ জটিল হয়, কোনোৱে ফটকৈ আপোনাৰ আই ডিটো মানে বনাব নোৱাৰে। চ' সেইকাৰণে অলপ জটিলকৈ আপোনাৰ নামৰ লগত দুটামান আই ডি সংখ্যা তেনে টাইপ কৰি দিব। চ' মই মোৰ নামৰ লগত দুটামান সংখ্যা টাইপ কৰি দিম।
কৈ দি আছোঁ 1 2 3 টো অলপ সহজ হৈ যাব চ' 165 ঠিক আছে ইয়াত অলৰেডি মোৰ প্ৰফাইল লিংকটো আহি গৈছে চাইছে ফ্ৰেণ্ডছ এতিয়া ইয়াত সুধিছে যে এই প্ৰফাইল লিংক যিটো ৱেবছাইট লিংক আমি ইয়াত দিছোঁ সেইটো কিহৰ হয় চ' মই ইয়াত চিম্পলি লিখি দিম ফেচবুক প্ৰফাইল লিংক ঠিক আছে ফ্ৰেণ্ডছ ইয়াত একো আপুনি আপোনাৰ যি ইচ্ছা সেইটো লিখিব পাৰে চ' মই ইয়াত চিম্পলি আপোনাক দেখুৱাবৰ কাৰণে লিখি দিছোঁ ফেচবুক প্ৰফাইল লিংক ঠিক আছে ফ্ৰেণ্ডছ ফেচবুক প্ৰফাইল লিংক তাৰপিছত আমি নেক্সট অপশ্যনলৈ গুচি গৈছোঁ ইয়াত কৈছোঁ উইচ ইয়াত মই চিলেক্ট কৰিছোঁ চিলেক্ট কৰাৰ লগতে চিলেক্ট কৰিছোঁ নেক্সট বাটনত আৰু ইয়াত এইটো ছ'চিয়েল নেটৱৰ্ক চাইটছ ঠিক আছে ফ্ৰেণ্ড ছ'চিয়েল নেটৱৰ্ক চাইটছত ক্লিক কৰি দিছোঁ ঠিক আছে চেম 2 নম্বৰটো ছ'চিয়েল নেটৱৰ্ক চাইটটো চিলেক্ট কৰি দিম ঠিক আছে ফ্ৰেণ্ডছ ভালকৈ চাইছে এতিয়া ইয়াত কৈছে যে আপুনি এমাজনৰ কোনকেইটা প্ৰডাক্ট ইয়াৰ পৰা এমাজনৰ পৰা লৈ চেলিং কৰিব বিচাৰে চ' মই ইয়াত যিখিনি প্ৰডাক্ট দিয়া আছে চব অল প্ৰডাক্টখিনি চিলেক্ট কৰি ল'ম আপুনি আপোনাৰ ইচ্ছামতে প্ৰডাক্টখিনি চিলেক্ট কৰি ল'ব ফ্ৰেণ্ডছ চ' মই ইয়াত অল প্ৰডাক্ট চিলেক্ট কৰি লৈছোঁ আপুনি বিচাৰিলে অল প্ৰডাক্ট চিলেক্ট কৰি ল'ব পাৰে চ' মই অল প্ৰডাক্টখিনি চিলেক্ট কৰি লৈছোঁ এটা এটাকৈ ঠিক আছে ফ্ৰেণ্ডছ ইয়াত হৈছে ইয়াত ক্লিক কৰাৰ লগতে ইয়াত আদাৰ্ছ ইয়াত ক্লিক কৰিলোঁ ইয়াত ক্লিক কৰাৰ লগতে ইয়াত যিটো আদাৰ্ছ অপশ্যনটো চিলেক্ট কৰি লৈছোঁ মই আকৌ আদাৰ্ছ অপশ্যনটো চিলেক্ট কৰি লৈছোঁ ঠিক আছে তাৰপাছত ইয়াত যিটো ইয়াত আহি এই নেক্সট অপশ্যনত আহি ইয়াত চাইছে আপুনি ইয়াত সুধিছে আপোনাৰ যিটো লিংক সেই লিংকত ভিউৱাৰ্ছ কেনেকৈ আহে চ' মই ছ'চিয়েল নেটৱৰ্ক চাইটটো অ'পেন কৰিছোঁ আৰু CEO টো চিলেক্ট কৰি লৈছোঁ ঠিক আছে ফ্ৰেণ্ডছ তাৰপাছত এই নেক্সটত আহিছোঁ মই ইয়াত মই ভিয়া টেক্সট মেছেঞ্জাৰটো চিলেক্ট কৰি লৈছোঁ যিহেতু আমি ঠিক আছে ইয়াত চিলেক্ট কৰিম ফ্ৰেণ্ডছ আমি নেক্সট অপশ্যনলৈ গুচি আহিছোঁ ইয়াত আমি চিলেক্ট কৰিম চৰি ফ্ৰেণ্ডছ মোৰ মোবাইলটো অলপ শ্ল' হৈ গৈছে মই চিলেক্ট কৰি ল'ম 500 পৰা 5000 আপোনাৰ ইয়াত সুধিছে যে ভিউৱাৰ্ছ আপোনাৰ কিমান আহে যিটো লিংক দিছে তাত ভিউৱাৰ্ছ কিমান আহে চ' মই 500 পৰা 5000 দিছোঁ আৰু এই নেক্সটটোত আদাৰ চিলেক্ট কৰি লৈছোঁ আৰু ইয়াত সুধিছে আপুনি এই এমাজনৰ এছ'চিয়েটৰ বিষয়ে ক'ৰ পৰা গম পালে চ' মই ইয়াত অনলাইন চাৰ্চ বুলি ক্লিক কৰি দিছোঁ ঠিক আছে ফ্ৰেণ্ডছ ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত তলত যিটো কেপচা দিয়া আছে সেই কেপচাটো মই ইয়াত টাইপ কৰি টাৰ্মছ অৰ কণ্ডিশ্যন আছে টাৰ্মছৰ কণ্ডিশ্যনটো টিক কৰি ইয়াত মই নেক্সট বাটনটো প্ৰেছ কৰি দিম ফিনিছ বটন যিটো আছে সেইটো মই প্ৰেছ কৰি দিম ঠিক আছে ফ্ৰেণ্ড চ' মই কেপচাটো টাইপ কৰি আছোঁ মই আকৌ এবাৰ ক'ব বিচাৰোঁ ফ্ৰেণ্ডছ ভিডিঅ'টো অকণমান দীঘলীয়া হৈ গৈছে যিহেতু মই আপোনালোকক ষ্টেপ বাই ষ্টেপ সকলো প্ৰচেছখিনি দেখাই গৈ আছোঁ চ' ভিডিঅ'টো অকণমান স্কিপ নকৰি প্লিজ সম্পূৰ্ণকৈ চাব যাতে আপুনি গোটেইখিনি প্ৰচেছ গম পায় ঠিক আছে এতিয়া মই ফিনিছ চব সকলো হৈ গৈছে চব মই ফিনিছ বাটনটো প্ৰেছ কৰিছোঁ প্ৰেছ কৰাৰ লগে লগে
লোডিং লৈছে পেজটো ঠিক আছে প্ৰেছ কৰাৰ লগে লগে চাইছে ফ্ৰেণ্ডছ ইয়াত মোৰ এটা ষ্ট'ৰ আই ডি মোৰ যিটো আই ডি সেই আই ডিটো ক্ৰিয়েট হৈ গৈছে ইয়াত কংগ্ৰেছ সঞ্জু ভূঞা বুলি দেখুৱাইছে চ' এতিয়া মই ইয়াত এমাজনৰ যিটো এছ'চিয়েট হয় এছ'চিয়েটৰ মোৰ একাউণ্ট খোল খাইছে চ' মই এতিয়া এমাজনৰ প্ৰডাক্টখিনি ইয়াত পিক কৰি মই এতিয়া চেলিং কৰিব পাৰোঁ চ' এতিয়া মই যিহেতু বেংক এড্ৰেছখিনি ফিল আপ কৰিব আছে চ' মই এতিয়া ইয়াত তলত দেখিছে আপুনি এণ্টাৰ ইয়ৰ পে'মেণ্ট এণ্ড টেক্স ইনফৰমেশ্যন চ' ইয়াত নাও বটন যিটো আছে মই ইয়াত প্ৰেছ কৰিম ঠিক আছে ফ্ৰেণ্ডছ টেক্স ইনফৰমেশ্যনটো চাই আপুনি ভুল কৰিব নালাগে ইয়াত একো টেক্স পে' কৰিব নালাগে চ' চিম্পলি আপুনি ইয়াৰ বেংক একাউণ্টটো এটাচ কৰিব লাগিব সেইকাৰণে মই ইয়াত যিটো নাও বটন আছে ঠিক আছে যিটো নাও বটন আছে সেইটো মই এতিয়া প্ৰেছ কৰিম ঠিক আছে মই নাও বটনটো প্ৰেছ কৰিছোঁ প্ৰেছ কৰাৰ লগে লগে এই পেজলৈ আহি গৈছোঁ ইয়াত মোৰ যিটো পাছপৰ্ট সেই পাছপৰ্টটো মই ইয়াত এণ্টাৰ কৰিব লাগিব চ' মই মোৰ পাছপৰ্টটো এণ্টাৰ কৰি দিছোঁ ঠিক আছে ফ্ৰেণ্ডছ এতিয়া ইয়াত মোৰ ফোন নাম্বাৰটো বিচাৰিছে চ' মই মোৰ যিটো ফোন নাম্বাৰ সেই ফোন নাম্বাৰটো মই ইয়াত এণ্টাৰ কৰি দিছোঁ ঠিক আছে ফ্ৰেণ্ডছ তাৰপিছত এই চেণ্ড অ' টি পি যিটো আছে তাত মই মোৰ আগত নাম্বাৰটো মই এণ্টাৰ কৰি লওঁ মোৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰি দিছোঁ মই প্লিজ চেণ্ড অ' টি পিত প্ৰেছ কৰিছোঁ প্ৰেছ কৰাৰ লগে লগে সেয়া চাইছে মোৰ মোবাইললৈ এটা SMS আহিছে সেই SMSটোৰ যিটো অ' টি পি দিছে এমাজনে সেই অ' টি পিটো মই ইয়াত এণ্টাৰ কৰি দিম ঠিক আছে ফ্ৰেণ্ডছ চ' মই সেই অ' টি পিটো এণ্টাৰ কৰিছোঁ ঠিক আছে চাইছে মই এতিয়া নেক্সট পেজলৈ আহি গৈছোঁ আপুনি দেখিছে পেমি বাই এনইএফটি ঠিক আছে ইয়াত আপোনাৰ যিখিনি বেংক ডিটেইল সেই বেংক ডিটেইলখিনি আপুনি ভাল ধৰণে ফিল আপ কৰি ল'ব ঠিক আছে তাৰপাছত আপুনি ছাবমিট কৰি দিব ঠিক আছে মই ইয়াত মোৰ বেংক একাউণ্টটো ফিল আপ কৰিব গৈ আছোঁ চ' মই মোৰ বেংক একাউণ্টটো নাম্বাৰখিনি টাইপ কৰিছোঁ আপুনি অকণো ভুল নোহোৱাকৈ আপুনি সকলোখিনি ভাল ধৰণে ফিল আপ কৰি ল'ব ফ্ৰেণ্ডছ ঠিক আছে ইয়াত মোৰ অকণমান ভুল হৈছে ইয়াত মই মোৰ নামটো টাইপ কৰি ল'ম একাউণ্ট হোল্ডাৰ নাম্বাৰ তাৰপৰা ইয়াত মোৰ যিটো একাউণ্ট নম্বৰ বেংকৰ সেই একাউণ্ট নম্বৰটো মই ইয়াত এণ্টাৰ কৰি দিম ঠিক আছে কপি কৰি এইটো কনফাৰ্ম বেংক একাউণ্টত পেষ্ট কৰি দিম ঠিক আছে ইয়াত মই IFC কোড প্ৰথমে ইয়াত বেংক নেমটো মই টাইপ কৰি দিম
ইউনাইটেড বেংক অফ ইণ্ডিয়া, ঠিক আছে। মোৰ যিটো বেংকত একাউণ্ট আছে, চ' মোৰ সেই বেংকটোৰ নাম হৈছে ইউনাইটেড বেংক অফ ইণ্ডিয়া। চ' মই ইউনাইটেড বেংক অফ ইণ্ডিয়া বুলি ইয়াত এণ্টাৰ কৰিছোঁ বেংক নেমটো, ঠিক আছে ফ্ৰেণ্ডছ। ইয়াত আপুনি আপোনাৰ বেংকৰ IFSC ক'ডটো এণ্টাৰ কৰি দিব। আপোনাৰ যিটো পাছবুক থাকে বেংকৰ, তাত আপুনি IFSC ক'ডটো পাই যাব। চ' মই ইয়াত মোৰ নিজৰ IFSC কাৰ্ডটো মই এতিয়া এণ্টাৰ কৰি দিম। ঠিক আছে, সেইটো এণ্টাৰ কৰাৰ পাছত মই এণ্টাৰ কৰি আছোঁ এতিয়া। চ' মই এতিয়া চাবডাউনটো চিম্পলি ক্লিক কৰিম। মোৰ সকলোখিনি হৈ গৈছে। চ' মই এতিয়া যিটো ছাবমিট বটন, ঠিক আছে। মোৰ মোবাইলটো অকণমান শ্ল' হৈ গৈছে, চাইছে। এইটো ছাবমিট বটন প্ৰেছ কৰাৰ লগে লগে এনেকুৱা এটা পেজ অ'পেন হৈছে। ইয়াত আপোনাৰ যিটো একাউণ্টৰ সকলো ছেটিংখিনি ইয়াত আপুনি দেখি পাব। লগতে আপোনাৰ যদি কেতিয়াবা প্ৰব্লেম হয়, চ' কিবা যদি সলনি কৰিব হয়, চ' আপুনি ইয়াৰ পৰা সকলো ছেটিংখিনি সঠিককৈ আকৌ পুনৰাই এণ্টাৰ কৰি ছেট কৰিব পাৰে, ঠিক আছে। এতিয়া আপোনাক মই দেখুৱাম যে এমাজনৰ যিটো ভিউৰ প্লেন আছে, মানে কোনটো প্ৰডাক্টত কিমান মাৰ্জিন দিয়ে। চ' সেইটো মই অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ। চ' মই এতিয়া ভিউৰ চিম্পলি এমাজন যিটো ভিউৰ প্লেন আছে, সেইটো অপশ্যন আছে। চ' তাত মই ক্লিক কৰিম, ঠিক আছে ফ্ৰেণ্ডছ। যাতে আপুনি এই প্ৰডাক্টখিনি সুবিধা পায়, যাতে আপুনি গম পায় যে কোনটো প্ৰডাক্টত কিমানকৈ মাৰ্জিন দিয়া আছে। চ' মই ইয়াত চিম্পলি ভিউৰ প্লেনত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে চাইছে ফ্ৰেণ্ডছ, আপুনি ইয়াত আহি ভিউৰ প্লেন অপশ্যনত আহি আপুনি বাকী সকলোখিনি কোনটো প্ৰডাক্টত কিমান মাৰ্জিন দিয়া আছে সকলোখিনি পাই যাব ফ্ৰেণ্ডছ, ঠিক আছে। ইয়াত আপুনি চাই কোনখিনি আপুনি ইয়াত এমাজনৰ পৰা লিংক জেনেৰেট কৰি সেই লিংক কেনেকৈ শ্বেয়াৰ কৰি আপুনি ইয়াৰ পৰা ইনকাম কৰিব পাৰে। চ' এতিয়া মই আপোনাক সেই বাকীখিনি প্ৰচেছ দেখুৱাম। চ' মই এতিয়া আপোনালোকক আকৌ যিটো এমাজনৰ অফিচিয়েল ছাইট তালৈ লৈ যাম। চ' মই এতিয়া আকৌ চাৰ্চ বক্সত টাইপ কৰিম চ' ফ্ৰেণ্ডছ, ঠিক আছে। আকৌ টাইপ কৰিম এতিয়া মই www.amazon.in, ঠিক আছে। আপুনি চাইছে ইয়াত, ঠিক আছে ফ্ৰেণ্ডছ। এতিয়া টাইপ কৰাৰ পাছত চাইছে ফ্ৰেণ্ডছ, amazon.in টো খোল খাইছে। আপুনি যেতিয়া এমাজনৰ এছ'চিয়েট হৈ যাব, তেতিয়া আপুনি ইয়াত আপোনাৰ নামটো আহি যাব ইয়াত, আৰু লগতে ইয়াত ওপৰত ফেচবুক আৰু টুইটাৰৰ যিটো চিম্বল আছে, সেই চিম্বলটো দেখি পাব, ঠিক আছে ফ্ৰেণ্ডছ। এতিয়া মই যিটো প্ৰডাক্টৰ লিংক জেনেৰেট কৰিম, কেনেকৈ জেনেৰেট কৰিব লাগে, চ' সেইখিনি বাকীখিনি প্ৰচেছ দেখুৱাম। চ' মই এতিয়া চিম্পলি এতিয়া চাৰ্চ বক্সত টাইপ কৰিম। অকণমান মোবাইল শ্ল' হৈ গৈছে। চ' এতিয়া মই চাৰ্চ বক্সত গৈ পিনি টাইপ কৰিম চৰি ফ্ৰেণ্ডছ, মোবাইলটো অলপ হেং মাৰি আছে। ঠিক আছে, মই চাৰ্চ বক্সলৈ গৈছোঁ। এতিয়া মই টাইপ কৰিম ইয়াত লেডিজ কুৰ্তি, ঠিক আছে। এতিয়া মই
এই লিংকটো জেনেৰেট কৰি কেনেকৈ শ্বেয়াৰ কৰিব লাগে আপোনাৰ যিটো ছ'চিয়েল নেটৱৰ্কিং ছাইট আছে তাত, আৰু কেনেকৈ ইনকাম কৰিব বাকীখিনি প্ৰচেছ দেখাই দিম। এতিয়া আপুনি চাইছে প্ৰথমটো আহি গৈছে, প্ৰথমটো ক্লিক কৰিম। ক্লিক কৰাৰ পাছত এইটো আৰু আকৌ ডেস্কটপ ছাইট মোডত কৰি ল'ম। ঠিক আছে ফ্ৰেণ্ডছ, ডেস্কটপ ছাইট মোডত আকৌ কৰি ল'ম মই, যাতে মোৰ বাকীখিনি প্ৰচেছ আপোনালোকক দেখুৱাত সহায় হ'ব। ঠিক আছে, ডেস্কটপ ছাইট কৰাৰ পাছত এনেকুৱা আহি যাব। চ' ঠিক ওপৰত গেট লিংক বুলি এটা অপশ্যন আছে। সেই গেট লিংক অপশ্যনটোত আপুনি প্ৰথমে ক্লিক কৰিব। ঠিক আছে, মই এতিয়া যিহেতু লিংকটো জেনেৰেট কৰিম, চ' মই এতিয়া চিম্পলি যিটো গেট লিংক বুলি অপশ্যন এটা আছে, এই লিংক ক্লিক কৰিছোঁ, ওলাই গৈছে চাইছে। ইয়াত শ্বৰ্ট লিংক আৰু ফুল লিংক বুলি আহিব। এতিয়া মই কপি কৰি লৈছোঁ এইটো। ঠিক আছে মেম, আৰু মই পিকচাৰটো এতিয়া মই এটা স্ক্ৰীনশ্বট মাৰি লওঁ। আপুনি ইয়াত টেক্সট আৰু ইমেজ এটা অপশ্যন আছে, তাত গৈ পিনি ফটোটো আৰু লিংকটো একেলগে ল'ব পাৰে। মই চিম্পলি ইয়াত স্ক্ৰীনশ্বট এটা মাৰি লৈছোঁ। ঠিক আছে ফ্ৰেণ্ডছ, ঠিক আছে, স্ক্ৰীনশ্বটটো মাৰিছোঁ। এতিয়া মোৰ যিটো ফেচবুকৰ যিটো একাউণ্ট, মোৰ ফেচবুকলৈ যাম আৰু সেই লিংকটো আৰু ফটোটো কেনেকৈ শ্বেয়াৰ কৰিব লাগে ছ'চিয়েল মিডিয়াত, আৰু যদি কোনোবাই সেই লিংকত গৈ আপোনাৰ সেই প্ৰডাক্টটো পাৰচেছ কৰে, তেতিয়া তাৰ পৰা আপুনি ইনকাম জেনেৰেট কৰিব। চ' মই এতিয়া চিম্পলি মোৰ ফেচবুক একাউণ্টলৈ আহি গৈছোঁ। ঠিক আছে ফ্ৰেণ্ডছ, এতিয়া মই লিংকটো পেষ্ট কৰি দিছোঁ, আৰু যিটো ফটো, সেই ফটোটো মই চিলেক্ট কৰি নেক্সট পষ্ট কৰি দিম। ইয়াৰ ওপৰত আছে পষ্ট বটনটো। ঠিক আছে ফ্ৰেণ্ডছ, সেইদিনা আপুনি এনেই প্ৰডাক্টটোৰ ফটো আৰু লিংকটো শ্বেয়াৰ কৰি আপোনাৰ ছ'চিয়েল মিডিয়াত আপুনি ঘৰত বহি মাহেকত 50,000 পৰা 1 লাখ টকালৈ ইনকাম কৰিব পাৰিব। চ' চিম্পলি ইয়াত কিবা এটা লিখি দিছোঁ দেখুৱাবৰ কাৰণে। আৰু কোনোবাই যদি আপোনাৰ সেই লিংকলৈ গৈ সেই বস্তুটো বাই কৰে, তেন্তে আপুনি ঘৰত বহি কিছু টকা উপাৰ্জন কৰিব পাৰিব। চ' ফ্ৰেণ্ডছ, মোৰ এই ভিডিঅ'টো কেনেকৈ লাগিলে আপুনি প্লিজ কমেণ্ট কৰি জনাব। লগতে মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব দিবলৈ নাপাহৰিব। চ' okay, thank you for watching.